আপোনালোকে প্ৰায় দুটা শব্দ শুনি আহিছে বা শুনি থাকিবলৈ পায়। এটা হৈছে ৱাৰেণ্টি, আনটো হৈছে গেৰেণ্টি। প্ৰায় মানুহৰ মনত প্ৰশ্ন অহা দেখা পোৱা যায় যে ৱাৰেণ্টি বা গেৰেণ্টিৰ মাজত ডিফাৰেঞ্চ কি। আজি আমি কথা পাতিব ওলাইছোঁ এই দুটা বিষয়ৰ ওপৰত। ভিডিঅ'টো শেষলৈকে চাব, য'ত আমি কথা পাতিম কনজিউমাৰ ৰাইটছৰ ওপৰতো। এবাৰ আপুনি এটা বস্তু খৰিদ কৰাৰ পাছত যদি বস্তুটো কিবা ডিফেক্ট থাকে, তেন্তে দোকানীয়ে ঘূৰাই দিবলৈ মানা কৰিব পাৰে নেকি? এই ভিডিঅ'টোৰ ওপৰত সকলো বিষয়ৰ ওপৰতে কথা পাতিম। যদি কিবা এটা বস্তুৰ ওপৰত ৱাৰেণ্টি দিয়া আছে, তেন্তে সেই বস্তুটোৰ ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত যদি বেয়া হয়, তেন্তে দোকানীজনে বস্তুটো ভাল কৰি পুনৰ আপোনাক বস্তুটো ঘূৰাই দিব। ৱাৰেণ্টি পিৰিয়ডৰ ভিতৰত থকা বস্তুটো বেয়া হ'লে ভাল কৰি পুনৰ ঘূৰাই দিয়াটো দোকানীজনৰ দায়িত্ব হয়। আৰু যদি আপুনি কিবা এটা বস্তু খৰিদ কৰি আনিছে আৰু সেই বস্তুটোৰ ওপৰত গেৰেণ্টি দিয়া আছে আৰু সেই গেৰেণ্টি পিৰিয়ডটোৰ ভিতৰত যদি বস্তুটো বেয়া হৈছে, তেন্তে বেয়া বস্তুটো সলনি দোকানীজনে আপোনাক এটা বেলেগ বস্তু বা ভাল বস্তু দিব। ৱাৰেণ্টি আৰু গেৰেণ্টিৰ মাজত এইটোৱে হৈছে মেইন পাৰ্থক্য, মেইন ডিফাৰেঞ্চ। ৱাৰেণ্টি আৰু গেৰেণ্টি বহু মানুহে এটাই আনটোৰ পৰিপূৰক বুলি ভাবে, কিন্তু এনে নহয়। গেৰেণ্টি আৰু ৱাৰেণ্টিৰ মাজত বহুত পাৰ্থক্য আছে। ৱাৰেণ্টি হৈছে এটা বস্তু কোম্পানীয়ে ক্ৰেতাক দিয়া এটা ৰেহাই বুলি ক'ব পৰা যায়, য'ত কিবা এটা বস্তু বেয়া হ'লে দোকানীজনে বা কোম্পানীয়ে সেই বস্তুটো ঠিক কৰি পুনৰ ঘূৰাই দিয়ে। ৱাৰেণ্টি পাবৰ হ'লে কেইটামান চৰ্ত থাকিব লাগিব, চৰ্ত মানি চলিব লাগিব। প্ৰথমটো হৈছে গ্ৰাহকৰ হাতত বস্তুটো কিনা খৰিদ কৰা বিল থাকিব লাগিব, নহ'লে বস্তুটো কিনাৰ সময়ত দিয়া ৱাৰেণ্টি কাগজখন তেওঁৰ হাতত থাকিব লাগিব। দ্বিতীয়টো হৈছে আপুনি যিটো বস্তু খৰিদ কৰিলে সেই বস্তুটো এটা নিৰ্দিষ্ট সময়লৈকেহে ৱাৰেণ্টি দিয়া থাকে, ধৰি লওক 6 মাহ বা এবছৰৰ কাৰণে, আৰু সেই ৱাৰেণ্টি দিয়া থকা পিৰিয়ডটোৰ ভিতৰতেই আপুনি খৰিদ কৰা বস্তুটো বেয়া হ'ব লাগিব। তেতিয়াহে আপোনাক সেই বস্তুটো দোকানীজনে বা কোম্পানীয়ে সেই পিৰিয়ডটোৰ ভিতৰতে ভাল কৰি আপোনাৰ হাতত গতাই দিব। আৰু যদি ৱাৰেণ্টি পিৰিয়ড পাৰ হোৱাৰ পাছত বস্তুটো বেয়া হৈছে, তেন্তে দোকানীয়ে বা কোম্পানীয়ে সেই বস্তু ঠিক কৰাৰ বাবদ আপোনাৰ পৰা চাৰ্জ ল'ব পাৰে। ৱাৰেণ্টি পিৰিয়ড শেষ হোৱাৰ পাছত বস্তুটো বেয়া হ'লে কোম্পানী বা দোকানীয়ে ঠিক কৰি দিয়াৰ দায়িত্বত নাথাকে। গেৰেণ্টিৰ ক্ষেত্ৰত কথাটো হ'ল, যেতিয়া কোনো এটা বস্তুৰ গেৰেণ্টি দিয়া থাকে, ধৰা হওক 6 মাহ বা এবছৰৰ বাবে, আৰু যদি বস্তুটো সেই গেৰেণ্টি পিৰিয়ডৰ ভিতৰতে বেয়া হৈছে, তেন্তে সেয়া লাগিলে বস্তুটো কিনা 2 দিন পাছতেই নহওক কিয়, কোম্পানী বা দোকানীজনে বেয়া বস্তুটো ৰাখি আপোনাক এটা নতুন বস্তু দিব লাগিব। গেৰেণ্টি পাবৰ হ'লেও কেইটামান চৰ্ত মানি চলিব লাগিব। প্ৰথমটো হৈছে গ্ৰাহকৰ হাতত বস্তুটো কিনা বা খৰিদ কৰা ৰচিদ থাকিব লাগিব বা গেৰেণ্টি কাৰ্ডখন হাতত থাকিব লাগিব। দ্বিতীয়টো হৈছে গেৰেণ্টি পিৰিয়ড শেষ হোৱাৰ আগে আগে বস্তুটো বেয়া হ'ব লাগিব, তেন্তেহে আপুনি বস্তুটোৰ সলনি নতুন বস্তু পাব। গেৰেণ্টি বা ৱাৰেণ্টিৰ মাজৰ পাৰ্থক্যবোৰ হৈছে ৱাৰেণ্টিত দোকানী বা কোম্পানীটোৱে বেয়া হোৱা বস্তু ঠিক কৰি আপোনাক ঘূৰাই দিব, আৰু গেৰেণ্টি থকা বস্তু এটাত সময়সীমাৰ ভিতৰত যদি বেয়া হয়, তেন্তে বস্তুটো ৰাখি আপোনাক এটা নতুন বস্তু দিব। ৱাৰেণ্টি এটা সময়সীমালৈকেহে থাকে, কিন্তু এক্সট্ৰা টকা পে' কৰি ৱাৰেণ্টিৰ সময়সীমা বঢ়াব পৰা যায়, কিন্তু গেৰেণ্টিক বঢ়াব পৰা নাযায়। গেৰেণ্টিৰ সময়সীমা শেষ হোৱাৰ লগে লগে গেৰেণ্টিও শেষ হ'ব। বহু দোকানত হয়তো আপুনি দোকানী লিখি থোৱা দেখা পোৱা যায় যে এবাৰ বিক্ৰী হোৱা বস্তু ঘূৰাই লোৱা নহ'ব। মই জনাব বিচাৰোঁ যে ভাৰতবৰ্ষত বৰ্তমান 2019 চনৰ কনজিউমাৰ প্ৰটেকশ্যন এক্ট লাগু হৈ আছে। কনজিউমাৰ হৈছে সেইজন ব্যক্তি যিয়ে নিজৰ ব্যৱহাৰৰ বাবে বস্তু খৰিদ কৰে, তেওঁক কনজিউমাৰ বুলি কোৱা হয়। আপোনাক জনাওঁ যে বস্তু এটা কিনাৰ আগতে আপোনাৰ এইটো দায়িত্ব নাথাকে যে বস্তুটো আপুনি ঠিক আছে নে নাই চাই ল'ব। কণ্টেক্ট এক্টত আছিলে যে ক্ৰেতা সাৱধান, মানে বস্তু এটা খৰিদ কৰাৰ আগতে খৰিদ কৰা ব্যক্তিজনৰ দায়িত্ব থাকে যে বস্তু ঠিকে আছে নে নাই, তেওঁ খৰিদ কৰা বস্তুটো কিবা বেয়া নহয়তো। এবাৰ বস্তু খৰিদ কৰাৰ পাছত বস্তুটো যদি বেয়া ওলায়, তেন্তে বস্তুটো ঘূৰাই লোৱাৰ দায়িত্ব দোকানীজনৰ নাছিলে। ইয়াক কোৱা হৈছিলে ক্ৰেতা সাৱধান নিয়ম। কিন্তু কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019 লাগু হোৱাৰ পাছত বিক্ৰেতা সাৱধান নিয়ম প্ৰযোজ্য হৈছে। ইয়াৰ অৰ্থ এই যে বস্তু বিক্ৰী কৰাজনৰ এইটো ধ্যান ৰখাটো প্ৰয়োজন বা দায়িত্ব, যিটো বস্তু তেওঁ বিক্ৰী কৰি আছে সেই বস্তুটো এক্সপায়াৰী ডেটৰ বাহিৰত আছে নেকি, বস্তুটো যাতে কোনো ডিফেক্ট নাথাকে, যদি কাপোৰ হয় তেন্তে বস্তুটো ফটা চিটা আছে নেকি বা ৰং ঠিকে আছে নে নাই, এই সকলোবিলাক দায়িত্ব দোকানীজনৰ থাকে, গ্ৰাহকৰ নহয়। যদি আপুনি কিবা এটা বস্তু খৰিদ কৰি লৈ গৈছে আৰু ঘৰত গৈ দেখিছে যে বস্তুটো বেয়া আছে বা বস্তুটো ডিফেক্ট আছে, তেন্তে আপোনাৰ এইটো অধিকাৰ থাকে, আপোনাৰ এটা কনজিউমাৰ ৰাইট থাকে যে আপুনি দোকানীজনৰ ওচৰত যাব আৰু বেয়া প্ৰডাক্টটো দোকানীজনক ঘূৰাই ল'বৰ বাবে ক'ব পাৰে। আৰু যদি দোকানীজনে বস্তুটো লৈ ঠিক থাকে আপোনাক বেলেগ এটা প্ৰডাক্ট দিছে, তেন্তে ঠিকেই আছে। আৰু যদি দোকানীজনে বস্তুটো ল'ব মানা কৰিছে আৰু কয় যে খৰিদ কৰাৰ সময়ত আপুনি ভালদৰে চাই নল'লে কিয়, তেন্তে আপুনি চিধা কনজিউমাৰ কোৰ্টলৈ যাব পাৰে বা কনজিউমাৰ হেল্পলাইন নম্বৰত ফোন কৰি আপোনাৰ কমপ্লেইন দিব পাৰে। কনজিউমাৰ হেল্পলাইন নম্বৰটো হৈছে 1800-114000 আৰু 1915। এই দুটা নম্বৰত হৈছে নেশ্যনেল কনজিউমাৰ হেল্পলাইন নম্বৰ। উপভোক্তা অধিকাৰ সুৰক্ষা কৰিবৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা এইকেইটা নম্বৰ হয়। এইকেইটাত আপুনি চিধাই ফোন কৰি আপোনাৰ কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াৰ পৰা আপুনি দুটা ক্ষেত্ৰত আপোনাৰ ফাইদা হ'ব।
এটা হৈছে প্ৰথমটো হৈছে কনজিউমাৰ কোৰ্টে প্ৰডাক্টটো ঘূৰাই ল'বৰ বাবে বা নতুন প্ৰডাক্ট দিবৰ বাবে দোকানীজন বা মেনুফেকচাৰক আদেশ দিব পাৰে। দ্বিতীয়টো হৈছে প্ৰডাক্টটো খৰিদ কৰোঁতে আপোনাৰ যদি কিবা লোকচান হৈছে তেন্তে কম্পেনচেশ্যনৰ ব্যৱস্থা কৰিব পাৰে। আজিৰ এই ভিডিঅ'টো ইমানেই। আইন সম্পৰ্কীয় ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, য'ত আমি ডিছকাছ কৰিম লিগেল মেটাৰ্ছবোৰৰ ওপৰত, কেছ লবিলাকৰ ওপৰত, চিম্পুল আৰু সাধাৰণ ভাষাত সকলোৱে বুজি পোৱাকৈ। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে বা আমাক ডাইৰেক্ট জনাব পাৰে। ধন্যবাদ।